আপোনালোক সকলোৱে জানে যে এটা নিযুক্তি প্ৰক্ৰিয়া চলি আছে, যিটো প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অহা 10 মে'ৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। এইটো কেৱল আমাৰ LP, UP আৰু সেকেন্ডাৰী পৰ্যায়তে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে 23,175 গৰাকী শিক্ষকক আমি নিযুক্তি দিম। সামগ্ৰিকভাৱে গোটেই শিক্ষা বিভাগত আমি হায়াৰ সেকেন্ডাৰী আৰু কি কয় হায়াৰ এডুকেশ্যন আৰু টেকনিক্যাল এডুকেশ্যন সামৰি পেলাই আমি 26,000 শিক্ষকক আমি নিযুক্তি দিম। নিযুক্তি দিয়াৰ পাছত আমি ৰেচনেলাইজেশ্যনৰ ফালে যাম, অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বিচাৰিছোঁ আৰু তাৰ পাছত আমি ৰেচনেলাইজেশ্যনটো কৰিব বিচাৰিছোঁ। আমি সকলোৱে বুজি পাওঁ এই ৰেচনেলাইজেশ্যনটো বহুত টাফ কাম হ'ব। এই কামটো বহুত, ইয়াৰ কাৰণে মই সকলো মাননীয় বিধায়কসকলৰ মই সহায় সহযোগিতা